ঋষিকেশত গৈ থাকোঁতে আমি মাজতে এটা মন্দিৰ পালোঁ। মন্দিৰটোৰ নামটো আছিলে মনোকামনা পূৰ্তি মন্দিৰ। আমি ভাবিলোঁ সোমাই চাওঁচোন। তাত গৈ পাই গম পালোঁ যেন আপুনি ইয়াত মনেদি যি খোজে সেইটো বোলে পূৰ হয়। আৰু যোনজন ভগৱানৰ হয় সেইটো হৈছে আমাৰ ভগৱান শ্ৰী সত্যনাৰায়ণৰ মন্দিৰ। আৰু আমি গ'লোঁ, চাকি তাকি অলপ জ্বলালোঁ আৰু মনত যি ভাৱ আছিল, মনে যোনটো আমি বিচাৰিছোঁ সেইটো খুজিলোঁ। আৰু পাওঁনে নাপাওঁ সেইটো ভগৱানৰ ওপৰত। তাৰপিছত আমি এখন দোকানলৈ গ'লোঁ য'ত থৈ দিছিলে ৰাম সেতু, যোনটো ভগৱান ৰামৰ যোনটো সেনাই এখন পুল বনাইছিলে শ্ৰীলংকা যাবৰ কাৰণে, সেই পাথৰটো এইটো এটা। তাৰপিছত ৰুদ্ৰাক্ষৰ আমি পুলি দেখিলোঁ। এইটো গছ নহয়, সৰু গছ হয়। ফাৰ্ষ্ট টাইম দেখিলোঁ, বৰ ভাল লাগিলে। এইবাৰ আকৌ আহি আমি পালোঁ লক্ষ্মণ ঝোলা। এই লক্ষ্মণ ঝোলাখন ফেমাছ হয় কেলৈ কি এতিয়াতো এখন ছাছপেনশ্যন ব্ৰিজ বনালে। আগতে মানে যেতিয়া ভগৱান ৰামৰ কালৰ, যেতিয়া ভগৱান লক্ষ্মণ কালত কি আছিল, ভগৱান লক্ষ্মণে এই গংগা নদীখন মৰাপাতৰ যোনটো ৰছী বনায়, সেই ৰছীয়েদি বনাই দলং এখন বনাই পাৰ কৰিছিলে সেইকাৰণে তাতে এখন দলং আছে, সেইকাৰণে লক্ষ্মণ ঝোলা বুলি কয়। আৰু দেখিব পাৰিছে বহুত ছাইডৰ পৰা মা গংগাৰ কি ধুনীয়া ধুনীয়া মানে ভিউজ আহে। আমিও ফটো মৰোৱালেও সেইটো দেখিব পাৰিছে আৰু বহুত ধুনীয়া নজাৰা। তাৰপিছত এই মন্দিৰটোত আহি পালোঁ য'ত পাণ্ডৱবিলাক আহি পেলাই কিবা কিবি কৰিছিলে। মই শুনিব নোৱাৰিলোঁ কেলৈ কি মই দূৰত আছিলোঁ। তাৰপিছত এখন ফেমাছ ৰেষ্টুৰেণ্ট, যোনখন চটিৱালা ৰেষ্টুৰেণ্ট, আপোনালোকে ইউটিউবত দেখিছে চাগে। তাত গ'লে এখন দেখিব পাৰিছে এই মানুহজনে হয় চটিৱালে বাবা। বহুত ফানি লাগিছে দেখাত, বাট কি কৰিবা। তাৰপিছত আমি আহি পালোঁ গীতা ভৱন। এই গীতা ভৱনত বহুত ৰুম আছে, 600মান ৰুম আছে। আৰু এইটো ফেমাছ হয় বিকজ ইয়াৰ প্ৰতিখন ৱালত আপোনাৰ গীতাৰ শ্লোকবিলাক লিখা আছে। আৰু দেখিব পাৰিছে ফৰেনাৰে আহি ইভেন ইয়াত মেডিটেশ্যন কৰি আছে। চ' ভিডিঅ'টো ইয়ালৈকে, নেক্সট পাৰ্ট জৰুৰ চাব।